চাই আছিলোঁ বৰপেটা সত্ৰত সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে মাঘৰ দুমাহী পালন কৰা হয়। এয়া চাওক গায়ন ৰীতি নীতিৰে এতিয়া মেজি জুই জ্বলাবলৈ ওলাইছে। চাওক বৰপেটাৰ যিটো পৰম্পৰা, আমাৰ মাঘৰ 1 তাৰিখ মেজিঘৰ সাজি ভীষ্মৰ যিটো হৰিধ্বনিৰে কাতিৰ 25 তাৰিখত যি আমাৰ কুৰুক্ষেত্ৰ যুদ্ধৰ পৰিসমাপ্তি ঘটিছিল, তাৰ পিছত ভীষ্মই উত্তৰায়ণত ইচ্ছামৃত্যুৰ কাৰণে প্ৰয়াস কৰিছিল আৰু সেই উত্তৰায়ণতে আমাৰ যিটো পৰম্পৰা ৰক্ষা কৰি ভীষ্মক পৰহজ্যাত ৰখি থকাৰ পিছত উৰুকাৰ দিনাখন ৰাতি উৎসৱ সৈতে ভোজ ভাত খাই তেওঁ ৰখি থাকি তাৰপিছত ৰাতিপুৱা দোক কঙালীতে তেওঁক চিৰবিদায় দিয়ে। এইটোৱে আমাৰ আধ্যাত্মিকতাৰ পৰম্পৰা। এই স্থানখন হৈছে মাধৱদেৱ প্ৰতিষ্ঠিত সেৱা থান, দক্ষিণৰ সেৱা থান। তিনিখন স্থানত এনেদৰে নাম প্ৰসংগ কৰি শেষত এই মেজিটো জ্বলোৱা হ'ল।